আজি মই আপোনালোকৰ বাবে কেনেকৈ একেবাৰে সহজ উপায়েৰে ঘৰতে নিমকি বনাব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। নিমকি বনাবৰ বাবে এয়া মই ময়দা 2 বাটি লৈছোঁ। এয়া মই নিমখ ইমানখিনি লৈছোঁ। আপোনালোকেও পৰিমাণ অনুসৰি ল'ব, গৃহিণীসকলে এনেও জানেও। এয়া মই জিৰা 2 চামুচ লৈছোঁ। এবাৰ মই চেনি 1 চামুচ লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিহলাই লৈছোঁ। আপোনালোকেও ভালদৰে মিহলাই ল'ব। ভালদৰে সান খাইছে। এতিয়া মই ৰিফাইন অলপ দি পিনে সানিম। এয়া মই ৰিফাইন ঢালিছোঁ। আপোনালোকে চাব কিমান ঢালিছোঁ, আপোনালোকেও তেনেদৰে দিব। ৰিফাইন ঢলাৰ পাছত এইদৰে ধুনীয়াকৈ মুঠি মুঠিকৈ সানিব। মোৰ দেখিছে লদি লদি হৈ গৈছে। এইদৰে সানি থাকিব। আৰু অলপ ৰিফাইন লাগিব। এইদৰে সানিব। ৰিফাইন দিয়াৰ পাছত এইদৰে মুঠি মাৰি চাব। মুঠিটো হ'লে আপোনালোকে গম পাব যে এইখিনি হৈ গৈছে। অলপ আৰু পানী দি সানিব। এয়া মই অলপ পানী দিছোঁ। আমি আটা যিদৰে মঠো তেনেদৰে হ'ব লাগিব। এয়া দেখিছে মোৰ মঠা হৈ গ'ল। তাৰ পৰা এইদৰে লাডু কৰিব। তাৰ পৰা এইদৰে বেলিব। এয়া মোৰ বেলা হৈ গৈছে। এইদৰে ইমানটো ডাঠতে ৰাখিব। মোৰ এইটো হৈ গৈছে। এইদৰে কাটিব। তাৰপিছত এইদৰে কাটি ল'ব। লাহে লাহে এইদৰে এৰুৱাব। ইয়াত কেৰাহীত ৰিফাইন গৰম কৰি লৈছোঁ। আপোনালোকে এইদৰে লাহে লাহে দিব। এইদৰে লৰাই দিব। অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এয়া মোৰ কালাৰটো আহিছে। এইখিনি নমাব হৈছে। এয়া মই নমাইছোঁ। এয়া মোৰ নিমকি হৈ গৈছে। ধুনীয়া হৈছে, ফুলিছেও, খাবলৈও ভাল হৈছে। আপোনালোকেও ঘৰত বনাব। সৰু সৰু ল'ৰা ছোৱালী থাকিলে বনাই থৈ দিব পাৰিব। একেবাৰে সহজ উপায় নিমকি বনাবলৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব। ধন্যবাদ।